15-16 বছৰীয়া যুৱক যুৱতীৰ একেলগত মৃত্যু দুইজনে লগ হৈ কিনে সুইচাইড কৰিছে ঘৰৰ মানুহে বোলে সিহঁতৰ প্ৰেমৰ সম্পৰ্কটো মানি লোৱা নাই ভাবি চোৱা যেটো সময়ত বাল্য বিবাহক লৈ কিনে আমাৰ অসমত এনেকুৱা পৰিস্থিতি গুচি গৈছে আৰু সিহঁতে মানে 15-16 বছৰ বয়সতে এইবিলাক ভাবিব নালাগিছিল আৰু নিজৰ মাক দেউতাকে ইমান কষ্ট কৰি সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে আৰু মৰি গ'ল ভাবি চোৱা এজন ল'ৰা সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে কিমান কষ্ট কৰি এজনী ছোৱালী ৰাতিপুৱাৰ পৰা মাকে কিমান কষ্ট মস্ত কৰি কিনে ডাঙৰ দীঘল কৰিছে তাৰ পিছত এতিয়া সিহঁতৰ মৰি গ'ল তাকো সুইচাইড কৰি কিনে কিহৰ কাৰণে বোলে আমাৰ ভাল পোৱাটো ঘৰত মানি লোৱা নাই ঘৰৰ মানুহে এই ক্ষেত্ৰত মানে অলপমান ভাবি চাব লাগে যে আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকুৱা চিষ্টেমত আছে বা সিহঁতৰ মনটো কেনেকুৱা চিষ্টেমৰ যে সিহঁতে যিবিলাক বস্তু বিচাৰিছে আমি হয়তো গোটেইখিনি দিব পৰা নাই কিন্তু যদি আমি ভালদৰে বুজাও হয় ভাবো কি নিদি ভালদৰে যদি আমি বুজাও তেতিয়া সকলো ল'ৰা ছোৱালীয়ে কথাবিলাক মানিবই মানে কি আমি মাক দেউতাকে সৰুৰ পৰা যাক শিকাই আছে যে এনেকৈ সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে খোজ কাঢ়িবলৈ শিকাইছে কথা ক'বলৈ শিকিছে বহিবলৈ শিকাইছে ৰাতিপুৱা স্কুলত পঠাইছে ভাবি চাওক তোমাৰ অসুখ হ'লে কিমান চিষ্টেমৰ ঘৰৰ মানুহৰ কষ্টত মানে ভাত পানী নহয় যে ঘৰৰ মানুহৰ যে তোমাৰ সৰু ল'ৰা ছোৱালী যেতিয়া অসুখ হয় কথাটো ভাবি চাব আপোনালোকে যে গতিকে ল'ৰা ছোৱালীক বহুত বেছি প্ৰেছাৰ দিব নালাগে আৰু সিহঁতক বুজি চাব লাগিছিল যে আমাৰ কাৰণে মা দেউতাই কিমানখিনি কি কৰিছে আৰু মৰি যোৱাৰ পিছতনো কি হ'ব ভাবি চোৱাচোন মৰি যোৱাৰ পিছত কি মানে সিহঁতে ভাবিছে যে আমি মৰি যোৱাৰ পিছত আমাৰ আত্মা আৰু ল'ৰাজনৰ আত্মা আৰু ছোৱালীজনীৰ আত্মা আমাৰ লগ হৈ কিনে আমি কিবা বেলেগ হৈ যাম সেইটো নহয় না তাৰপিছত বা কি হয় কোনেওতো নাজানে মৰি যোৱাৰ পিছত ইমান ধুনীয়া এখন পৃথিৱী পাইছা ইয়াতে ভাই ঘূৰা পাকা কৰা পইচা ইনকাম কৰা এনজয় কৰা জীৱনটোত মাক দেউতাকৰ যিখিনি মা দেউতাৰ ঋণ খাই থৈছে আগৰ পৰা সেইখিনি সিহঁতক যেতিয়া বয়স হ'ব তেতিয়া সিহঁতক ভালদৰে ভাত পানী দিয়া ভালদৰে আচাৰ ব্যৱহাৰ কৰা এইবিলাক কৰিব লাগে কিন্তু নাই বোলে আমাক মানি লোৱা নাই ঘৰত মৰি গ'লো আমি চেছ খতম বহুত মই দেখিছোঁ যে প্ৰেমৰ কাৰণে মানুহে আত্মহত্যা কৰি দিয়ে কিন্তু প্ৰেম বস্তুটো এনেকুৱা নহয় যে মানে কিছুমান কিতাপত তুমি চাবা যে প্ৰেম সৃষ্টিৰ কাৰণেহে ধ্বংসৰ কাৰণে কেতিয়াও প্ৰেম নহয় আৰু ধ্বংসৰ কাৰণে যদি হৈছে সেয়া প্ৰেম নহয় গতিকে এইটো কথা মনত ৰাখিবা যে সৃষ্টিৰ কাৰণে প্ৰেম হয় ধ্বংসৰ কাৰণে প্ৰেম নহয় আৰু যদি ধ্বংসৰ কাৰণে প্ৰেম হৈছে সেয়া প্ৰেম নহয় গতিকে আমি নিজৰ ল'ৰা ছোৱালীক অলপমান চকু দিয়া উচিত যে কেনেকুৱা চিষ্টেমৰ কি হৈছে আৰু সেই ল'ৰা বা ছোৱালীজনীয়ে যে মৰি গ'ল মানে লাষ্টৰ ষ্টেটাছ দিছে হোৱাটছএপত যে বাই অল মই ষ্টেটাছটো লগাই দিছোঁ ছাইডত আমি আৰু এই পৃথিৱীত নাথাকোঁ এনেকুৱা চিষ্টেমত লিখি দিছে ধুনীয়াকৈ তাৰপিছত ছুইচাইড কৰিছে আৰু যেতিয়া মানে সিহঁতক দেহাটো যেতিয়া মানে কি পুৰিব লৈ গৈছে তেতিয়া দুটাকে এক লগত পুৰিছে মানে সেইটো শেষ উপহাৰ বুলি মানুহে লিখি দিছে মানে বহুত দুখ লগা এটা কাহিনী হয় যে সৰু সৰু ল'ৰা ছোৱালী আজিকালি এনেকুৱা চিষ্টেমৰ মানে দিশলৈ গুচি গৈছে যে প্ৰেমৰ কাৰণে আত্মহত্যা কৰি দিলে ভাবি চোৱা ভাই প্ৰেম কৰিছা কৰ ইমান সেই বস্তু নহয় না যে মৰি যাবি আৰু যদি মৰিবৰ কাৰণে হয় সেয়া প্ৰেমে নহয় আৰু মৰাৰ পিছত এতিয়া কি আত্মা মিলন হৈ আছে নে কি হৈছে ভাবি চোৱা তোমালোকে মৰি যোৱাৰ পিছত মানুহ একলগত কেনেকৈ থাকিব হাই হেল্ল'টো কৰিব নোৱাৰে তেতিয়া ঘৰত হয়তো আজি মানি লোৱা নাই তোমাক একমাহ মানি লোৱা নাই 2 বছৰ মানা নাই 3 বছৰ পিছতো তোমালোকক মানি ল'ব বা নহ'লে তোমালোক যদি পলাই গ'লা হয় পলাই কিনে ক'ৰবাত গুচি গৈছা তাৰপিছত বিয়া চিয়া পাতি কিনে বয়স হোৱাৰ পিছত বিয়া চিয়া পাতি কিনে ঘৰত গুচি আহিলে বাছ কামেই ফিনিছ কোনোবাই একচেপ্ট কৰিব নকৰে নাই নিজৰ লাইফ নিজৰ মতে চলা এনেকুৱা মৰা চিষ্টেমৰ এই বস্তুটো কিয় মানুহে বাছি লয় এই পথটো মই বুজি নাপাওঁ যে নিজৰ মাক দেউতাক ইমান কষ্ট দিয়ে ভাবিছোঁ এজন নহয় দুটা পৰিয়ালৰ আজি এনেকুৱা অৱস্থা হৈছে যে নিজৰ ল'ৰাক এঘৰে নিজৰ ছোৱালীক হেৰুৱাব লগা হৈছে এজনী ছোৱালীক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে মাক দেউতাকে তাৰপিছত এতিয়া সকলো শেষ মাক দেউতাকে কি ভাবে ল'ৰা ছোৱালীৰ পৰা কি বিচাৰে যে আমি ইমান কষ্ট কৰি সিহঁতক খুৱাইছোঁ পিন্ধাইছোঁ পঢ়াইছোঁ আমাৰ যাতে আমি যেতিয়া বুঢ়া হ'ম যেতিয়া বৃদ্ধ হ'ম তেতিয়া যাতে আমাক ইহঁতে অলপমান চাই
আৰু মাক দেউতাকে এনে এইবিলাক নকয়, বুজি পাইছেনে কথাটো? এনে মানুহে ভাবে যে আমাক এই কিবা এনেকুৱা ষ্টেমৰ কৈ আছে, ইহঁতে ভাল নাপায়, সেইটো নহয়। আমাৰ যিটো ষ্টেজ আছে, আমাৰ যিমান বয়স হৈছে, তাতকৈ সিহঁতে সেই ষ্টেজটো বহুত আগৰে পাৰ কৰি আহিছে, গোটেইখিনি কথা জানে। আৰু মানুহক চাবা বহুতৰ যে বিয়া হৈছে, বিয়া হোৱাৰ পিছত আকৌ ডিভৰ্চ হৈ কিনে আকৌ গুচি গ'ল, চাবা হয়নে নহয় কথাটো? ভাল পোৱা কিছুমানতো দেখিছোঁ যে বিয়া হ'ল, বিয়াৰ পিছত আকৌ কাজিয়া ফেচাল, তাৰপিছত ছোৱালীজনী মাকৰ ঘৰলৈ গুচি গ'ল, ল'ৰাজনে আকৌ বেলেগ বিয়া পাতিলে, ছোৱালীজনী আকৌ বেলেগকৈ বিয়া হৈ গ'ল। তো প্ৰেম বস্তুটো বেলেগ হয়, যে বিয়া হোৱাৰ পিছত কিছুমানৰ প্ৰেম নোহোৱা হৈ যায়, কিছুমানৰ থাকি যায়, এইটো কথা। কিন্তু সিহঁতে সৰু ছোৱালী, ল'ৰা ছোৱালী, সিহঁতে মানে মাইণ্ডটো এনেকুৱা চিষ্টেমত গ্ৰ'থ হোৱা নাই যে আমি বোলে মৰি যাওঁ, মৰি গ'ল বাছ। বহুত দুখ লাগিছে শুনি কিনে। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। আৰু এনেকুৱা ষ্টেমৰ যাতে আমাৰ সমাজত বা আমাৰ এই অসমত নেক্সট টাইম নহয়, তাৰ কাৰণে সকলোৱে সেই কৰিব যে কিছুমান কোনোবা যদি এনেকুৱা ষ্টেমৰ আছে, মাক দেউতাকে ভালদৰে বুজাব লাগে, না কি মাৰ ধৰ কৰিব লাগে। যদি মাৰ ধৰ কৰে, দিশটো বেলেগ ছিষ্টেমলৈ গুচি যায়। তো এইখিনিয়ে মোৰ ক'ব লগা আছিল। যদি মোৰ কথাখিনি ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিবা, চেনেলটো নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটিত বজাই অলপ টেপ কৰি দিবা। তো আজিলৈ মানে